চিন্তা কৰিব নালাগে সিহঁতে তোমাক আমনি কৰিবলৈ সাহস নকৰে কিন্তু মই আপোনাক চিনি নাপাওঁ মই ভাবিছিলো আপুনি এতিয়া জানো পাইছা অলপমান তুমি কি প্ৰথম দেখাতে কাম কৰিলে জানি পেলাও নেকি আচলতে মই ছোৱালী ক্ষেত্ৰত অলপ লাজ কৰি চোৱা এতিয়া মই এজন 26 বছৰীয়া যুৱক আৰু এতিয়ালৈকে মই কোনো ছোৱালীৰ সৈতে বন্ধুত্ব কৰা নাই আৰু ছোৱালীৰ লগত কেনেকৈ কথা পাতিব লাগে তাকো নাজানো আচলতে মই সপোন দেখো সপোনত যে ইমান ছোৱালীৰ সৈতে প্ৰেম কৰোঁ তুমি চাগে কল্পনাও কৰিব নোৱাৰিবা কিন্তু কেনেকৈ কাৰ সৈতে কাৰো সৈতে নহয় সপোনত কেৱল তেওঁৰ সৈতে সপোনতে মোৰ হানি উঠিছে আপুনি ইউনিফৰ্ম লগাই জগৰীয়া আপুনি নিজেই বহুত বহুত ধন্যবাদ মই কাইলৈ আকৌ আহিম হয়তো আমি আকৌ লগ পাম ঠিক আছে কাইলৈ 10 বজাত মই কাইলৈ ইয়াত আকৌ আহিম কিন্তু আপোনাক লগ পোৱা পানী নাথাকিব মই আজি ইয়াত সম্পূৰ্ণ ব্যক্তিগত কামত লগাই দিম আপোনাক লগ পালে ভালেই লাগিব কিন্তু মোৰ এটা চৰ্ত আছে দেই চৰ্ত কি চৰ্ত মই আপোনাক ভালদৰে বুজিছো বা জানিছো বাবে আপোনাক ইয়াৰ পৰা কিন্তু এটা চৰ্ত মানে মই ক'ব বিচাৰিছো যে আপুনি কিন্তু মোৰ প্ৰেমত পৰিব নোৱাৰে মই শপত খাইছো শপত খাব নালাগে আৰু আপোনাক ফ্ৰেণ্ডৰ বাবতে আপুনি বেয়া নাপাব আপুনি যদি জানিলেহেঁতেন মোৰ কথা পাতিবলৈ কোনো নাই পৰামৰ্শ দিবলৈও কোনো নাই মোৰ এনেকুৱা অনুভৱ হৈছে যে মই আপোনাক বিশ্বাস কৰিব পাৰিছো আপোনাক বুজিব পাৰিছো আৰু মোৰ সকলো কথা আপোনাক ক'বলৈ মন গৈছে কোৱা এতিয়াই কোৱা আজি নকওঁ দিয়া কাইলৈ কওঁ ঠিক আছে তেনেহ'লে মই